মই আৰু মোৰ দাদাৰ পৰিয়াল আমি কাজিৰঙা অৰ্কিড পাৰ্কলৈ গৈছিলোঁ আৰু তাতে খুবেই ভাল লাগিলে সকলোখিনি চাই মেলি। আৰু এয়া খাদ্য খাবৰ কাৰণে দুপৰীয়া ভোক লাগিলে কাৰণে আমি খোৱাৰ অৰ্ডাৰ দিলোঁ। আৰু খোৱাৰ থালিখন চাওক, আমাৰ অসমীয়া থলুৱা খাদ্য সম্ভাৰ হয়, একদম মা মছলা একেবাৰে নাই, আদা নহৰু পিঁয়াজ আৰু পাঁচফোৰণৰ লগত একদম। আৰু অসমীয়াৰ যোনটো আমি খাৰ খোৱা অসমীয়া বুলি কয়, খাৰৰ দুখন আইটেম আছিলে, মাটি দাইলৰ লগত খাৰ আৰু বেঙেনা পিটিকা, আলু পিটিকা, ৰঙালাও, কোমোৰা, জাতিলাওৰ পৰা আদি কৰি সকলোখিনি, মুৰ্গী মাংস আৰু তিলৰ লগত খুবেই ভাল লাগিলে। বহুতখিনি আছিলে, 16 নে 17 বিধ আছিলে আইটেম। কি সুন্দৰ! আৰু আমি খাই থাকোঁতেই পিছফালে আমাৰ যোনখিনি কলা সংস্কৃতি তেওঁলোকে পৰ্যটকৰ কাৰণে পৰিৱেশন কৰি আছিলে। আমি আগ ধৰি চালোঁ, কিন্তু খোৱাৰ সময়ত পিছফাল পৰিলে, মই দেখুৱাবলৈ সক্ষম নহ'লোঁ সেইখিনি, কাৰণ আপোনালোকৰ আগত মিউজিকখিনিয়ে ভাহি আছে, কাৰণে অসমীয়া যোনখিনি সংস্কৃতি সেইখিনি ইমান সুন্দৰ। আৰু খাই সঁচাকৈ এনেকুৱা ভাল লাগিলে যেন, কি সুন্দৰ পৰিৱেশ আৰু সেউজীয়া একেবাৰে বতাহৰ কোনো তাত হেৰি নাই, একদম যান জঁট নাই, সুন্দৰ প্ৰদূষণ নাই, কি সুন্দৰ! খাই এটা সুন্দৰ পৰিৱেশ আমেজ লাগিলে। আৰু খোৱাৰ যোনটো মুহূৰ্ত অনুভৱ কৰিলোঁ, সেইটো সঁচাকৈয়ে ভাল লাগিলে। আৰু অখিল গগৈ ডাঙৰীয়াক অশেষ ধন্যবাদ দিছোঁ, কাৰণ ইমান সুন্দৰ এটা পৰিৱেশ তেওঁ বনাইছে। আৰু সেইখিনি এটা সংস্কৃতি ধৰি ৰখাও ধেমালি কথা নহয়। আৰু লগতে যোনখিনি খাদ্য সম্ভাৰ আমি জুতি ল'লোঁ, আৰু জুতি লওঁতে ইমান ভাল লাগিলে যে একেবাৰে মা মছলা নোহোৱা আমাৰ একদম পূৰা অসমীয়া থলুৱা খাদ্য খালে যেন আপোনাৰ আকৌ খাম, কাৰণ পেটৰ প্ৰব্লেম নহয়, কাৰণ একেবাৰে অসুবিধা নহয়, কাৰণ বেছিকৈ মা মছলা খোৱাৰ আমাৰ কোনো অভ্যাস নাই। আৰু আমি সৰুৰে পৰাই বিনা মা মছলাতে খাই উঠি ডাঙৰ হৈছোঁ। আৰু খুবেই ভাল লাগিলে, সেইখিনি উপভোগ কৰিলোঁ। আৰু পিছফালে নৃত্য গীত এইখিনি উপভোগ কৰিও যোনখিনি খাদ্য খোৱাৰ মুহূৰ্ত অনুভৱ কৰিলোঁ, সঁচাকৈ ভাল লাগিলে। আৰু বহুতখিনি আছিলে আচলতে, ঢেকীয়া ভাজি আছিলে, কলডিল ভাজি আছিলে, কোমোৰা ভাজি আছিলে, ৰঙালাও ভাজি আছিলে, বেঙেনা পিটিকা আছিলে, বেঙেনা খাৰ আছিলে, বেঙেনা পোৰা, আলু পোৰা, আৰু নৰ্মেল দাইল, আলু পিটিকা, মুৰ্গী মাংসৰ লগত তিলৰ দিয়া, আৰু চাটনি আছিলে, পদিনা চাটনি আছিলে, পিঁয়াজ আছিলে, কাজি নেমু আছিলে, ইলাচি নেমু, কি সুন্দৰ! আমি চাহ একাপো খালোঁ, খোৱাৰ আগতে একাপ চাহ খাই ল'লোঁ। আচলতে পেটটো ভৰ্তিয়ে হৈ গৈছিলে, কিন্তু খুবেই ভাল লাগিলে খাই। আৰু মই খোৱাৰ ভিডিঅ'টো আপোনালোকৰ আগত দেখুৱাইছোঁ, কাৰণ মই য'ত যাওঁ বা খাদ্য খাওঁ, সেইখিনি নিজেও খাওঁ আৰু আনকো দেখুৱাওঁ। আপোনালোকে যে ভাবিব খোৱা ভিডিঅ'নো দিয়েনে, কাৰণ খাইছোঁ যেতিয়া আপোনালোকৰ আগতো প্ৰদৰ্শন কৰিছোঁ, নিজে উপভোগ কৰিছোঁ, আপোনালোকেও চাই আনন্দ লওক। আৰু ভতিজাৰ সৈতে, দাদাৰ সৈতে যোনখিনি কালচাৰেল প্ৰগ্ৰেম শুনি বা চায়ো ইমান সুন্দৰ লাগিলে, সঁচাকৈয়ে নথৈ আনন্দিত হ'লোঁ। আৰু খোৱাৰ জুতিটো আৰু এটা ভাল লাগিলে, কাৰণ খাই থাকি মনে মনে খাই থাকিলোঁহেঁতেন, কিন্তু পিছফালৰ যোনখিনি সংস্কৃতিৰ গুণগুণ শুনিলোঁ, আৰু সেয়া খায়ো আৰু সুন্দৰ উপভোগ কৰিলোঁ। আৰু সেই উপভোগৰ আনন্দ, আৰু কাণে কাণে কৈছিলে যে আপুনি ভিডিঅ' বনাই আছে, কেনেকুৱা লাগিছে কওকচোন। মই ক'লোঁ যে খুবেই ভাল লাগিছে, আপুনি এটা আমাৰ ভিউ পইণ্টটো লিখি থৈ যাব। মই এটা লিখিলোঁ, তথাপিতো বহুত নহয়, আৰু একেবাৰে সাম্যকমানো লিখিবলৈ পাহৰিয়ে গ'লোঁ, বিভুল হৈ গ'লোঁ যে দেখি। যোনখিনি লিখিম বুলি ভাবিছিলোঁ সেইখিনিও মনৰ পৰা ওলাই গ'ল। তেতিয়াহ'লে ভিডিঅ'টো চাই জৰুৰ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব।
আৰু ছাবস্ক্ৰাইব কৰিব, ইউটিউবত ছাবস্ক্ৰাইব কৰি দিব আৰু পেজত ফ'ল' কৰি দিব মোৰ দীপশিখা বুঢ়াগোহাঁই চেনেলটো, যাতে আপোনালোকে আগুৱাই লৈ যায়। আৰু আপোনালোকে এনেধৰণে মোক আশীৰ্বাদ কৰিব আৰু ভিডিঅ'টো আপোনালোকে জৰুৰ কমেণ্ট কৰিব। এনেধৰণে আপোনালোকৰ আগত মই সৰু সৰু ভিডিঅ' দাঙি ধৰিম, আৰু যদিহে কিবা ভুল হৈছে আপোনালোকে জৰুৰ শুধৰাই দিব, যাতে আকৌ মই আপোনালোকৰ আগত ভিডিঅ' প্ৰস্তুত কৰিব পাৰিম। কেনেকুৱা ধৰণৰ ভিডিঅ' প্ৰস্তুত কৰিলে আচলতে আপোনালোকৰ আগলৈ আগবঢ়াই নিব পাৰিম, সেইখিনিও আপোনালোকে ক'ব। আৰু জীৱ জন্তু সহায় কৰি ভাল পাওঁ, আনকো সহায় কৰি ভাল পাওঁ, যিমানখিনি সাম্যকমান পাৰোঁ কৰোঁ, আৰু ইমানখিনি সামৰ্থ্য নাই যাতে সহায় কৰিবলৈও এইখিনি। আৰু ভাত খোৱাৰ আচলতে ভিডিঅ' নিদিয়ে, তথাপিতো মাজে মাজে দিওঁ। যদিহে আপোনালোকে কিবা বেয়া পাইছে তেতিয়াহ'লে জৰুৰ ক্ষমা কৰি দিব। ভিডিঅ'টো জৰুৰ চাই লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু তেতিয়াহ'লে এইখিনি ভিডিঅ' চাই আপোনালোকে উপভোগ কৰক। কি সুন্দৰ পৰিৱেশ, কি মনোমোহা দৃশ্য আৰু সংস্কৃতিৰ যোনখিনি আৱৰণ দেখিবলৈ পালোঁ, আমি নথৈ আনন্দিত। আৰু গছ লতা বন, ঔষধি বন, আয়ুৰ্বেদ শাস্ত্ৰৰ পৰা আদি কৰি সকলোখিনি দেখিবলৈ পালোঁ। নেদেখা বস্তু, সৰুতে দেখা বস্তু কিছুমান হেৰাই গৈছিলে, আৰু আমি উঠি অহা প্ৰজন্মক দেখুৱাবলৈ পাই ভালো লাগিলে। আৰু আমি আচলতে ফুলাৰ বতৰত গ'লোঁ, আচলতে মাৰ্চ এপ্ৰিল মাহত গ'লে অৰ্কিডখিনি মানে কপৌ ফুলখিনি যিমানখিনি ফুলে সেইখিনি দেখিলে আৰু খুবেই ভাল লাগিব। আৰু আপোনালোকৰ আগত ভিডিঅ'টো দেখুৱালোঁ। মই একেবাৰে বহুত বছৰৰ পিছত গৈছোঁ, মানে একেবাৰে 10 বছৰৰ পিছত গৈছোঁ। যাম বুলিও যাব পৰা নাছিলোঁ, মানে সেইখিনি সময় সুবিধা আৰু আৰ্থিকভাৱেও সেইখিনি সবল হ'ব লাগিব। আৰু তেনেধৰণে ভিডিঅ'টো আপোনালোকৰ আগত মানে দেখুৱালোঁ। অকল খোৱাৰ ভিডিঅ'ই নহয় দেই, মই বাকীখিনি সকলোখিনি আচলতে মই সৰু সৰু ভিডিঅ' কৰি দাঙি ধৰিছোঁ। ধন্যবাদ।